হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই তুলিকা, অসমীয়া বোৱাৰী তুলিকা আন এটা ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আজি ৰাতিপুৱাই ওলাই লৈছোঁ, এফালে যাওঁ। তাকে ক'লৈনো যাম আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। মানে মোৰ লগতে আপোনালোককো লৈ যাম তালৈ, চাব কেনেকুৱা পায়। মই ভিডিঅ' কৰি দেখাম অলপকৈ। চাব ভিডিঅ'টো শেষলৈকে, কেনেকুৱা পায় কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু আমাৰ লগত কোন কোন ওলাইছে তাকে অকণমান দেখুৱাওঁ আপোনালোককো। আমাৰ লগত এয়া মাজনী ওলাইছে যাবলৈ। পিতাই এফালে হাই কৰা, হাই কৰি দিয়া। এয়া আমাৰ সোণ ৰেডি ওলাই কৰি, এয়া আমাৰ ল'ৰা ওলাই কৰি ৰেডি হৈ আছে। হাই কৰা, মুখখন দেখুৱাই দিয়া, মাস্ক মাৰি আছা। এইটো আমাৰ ল'ৰাটো ওলাই ৰেডি হৈ আছে দেই, মাস্কখন আকৌ মাৰি দিছোঁ। এইফালে আমাৰ ছোৱালীজনী। এয়া আমি সকলো গাড়ীত গৈ আছোঁ একেলগে। হ'বনে? আজি আহিছোঁ এয়া দেওশাল থানলৈ, দেওশাল শিৱথান তালৈ আহিছোঁ। সকলোবোৰ আহি পালোহি। এয়া ওচৰৰ পৰিৱেশটো দেখাইছোঁ। বাকী মানুহখিনি গ'ল, মই যাম আৰু ভিতৰলৈ। শৰাইৰ কাৰণে বস্তু ল'বলৈ আহিছোঁ, থাল। ইয়াতে সকলোবোৰ পায় কিনিবলৈ। আমি সেয়া কৰি আহিলোঁ। আহি পেলাই এতিয়া ইয়াতে চাহৰ আয়োজন চলিছে। তাৰপিছত খিচিৰি বনাব। ইয়াতে চব বহি আছে একেলগে। চাওক, এয়া চব বহি আছে। আৰু অলপে আঁতৰত মানে কেইজনী মানে ফটো তুলি আছে। তিল পিঠা, ঘিলা পিঠা। এতিয়া মই বস্তু অনা থালকেইখন দি থৈ আহোঁগৈ দোকানত, দিবৰ কাৰণে আহি আছোঁ। মন্দিৰৰ ভিতৰৰ পৰিৱেশটো পাৰিলে দেখাম অলপ। সেৱা কৰি থাকোঁতে দেখাব নোৱাৰিলোঁ সেইখিনি সময়ত, ইমান হুলস্থুল হ'ল। সেইখিনি সময়ত দেখুৱাব পৰা নগ'ল। এতিয়া যদি পাৰোঁ মই অলপ ভিতৰতো নহ'ব, বাহিৰৰখিনি দেখাই দিম বাৰু।
চাহ খাওঁগৈ চাহ খোৱাৰ পিছত খিচিৰিৰ কাৰণে আয়োজন চলিব বনাব আৰু বৰ্তা আহিছে খুৰীহঁত আহিছে ইহঁতে লগ লাগি বনাব এতিয়া চাহ খাই লওঁ আহিলোঁ আহি এতিয়া নিজৰা পাৰ্ক চাবলৈ আহিছোঁ নিজৰা পাৰ্কৰ সন্মুখত ইয়াত একে বহুত ভিৰ আজি মানুহে খানা খাইছে কোনেও ফটো দুখনমান উঠিলে ইমান ধুনীয়া পৰিৱেশ জুৰিৰ ওপৰৰ পৰা পানী বৈ আছে
আমি এতিয়া দেওশালৰ পৰা আহি নিজৰা পাৰ্ক চালোঁ। তাৰপৰা আহি এতিয়া সীতা জখলা পাইছোঁহি। সীতা জখলাত এতিয়া সকলোবিলাকে উঠি গৈছে ওপৰলৈ। আমি যাব নোৱাৰোঁ কাৰণে নগ'লোঁ। চাদৰ মেখেলা পিন্ধি অসুবিধা হয় বগাবৰ কাৰণে। এইখিনিতে থকা মন্দিৰ ভাগৰ সন্মুখৰ এইখিনি পকাকৈ বনাই দিছে। এইখিনিতে দেখুৱাইছোঁ, চব আছে। হাই ফ্ৰেণ্ডছ, আজি আহি পালোহি। পুৱা অলপ সময় হ'ল, সন্ধিয়া নালাগোতে আমি পালোহি আহি। এতিয়া চাহো খালোঁ, খাই বৈ আজৰি হ'লোঁ। হৈ পেলাই ভাবিছোঁ ভিডিঅ'টো আজি শেষ কৰোঁ। ভাগৰো লাগিছে, কিন্তু ৰাতি সাজৰ বাবে আকৌ বনাবলৈও হ'লহি। তাকে যোগাৰ কৰি লওঁগৈ বনাবলৈ। তাৰ আগতে ভাবিছোঁ ভিডিঅ'টো শেষ কৰি লওঁ। আপোনালোকে ভিডিঅ'টো চাব, শেষলৈকে চাব। চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব মোৰ চেনেলটো, আৰু মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।